Good morning guys, সকলোকে স্বাগতম জনাইছোঁ MJBHAI ব্লগলৈ। গাইজ বৰে পুৱাই ৰাতিপুৱাই বহুত দিনৰ মূৰত ৰাইড কৰা নাছিলোঁ, ভাবিলোঁ আজি এটা ৰাইড কৰিম। আজি এটা ৰাইড আছে, বম ৰাইড। এটা বঢ়িয়া প্লেচলৈ যাই আছোঁ আমি সকলোৱে, মোৰ লগত যাব জুবিন, মিন্ময়, আছে হিচিকেশ। আমি চাৰিজনে আজি এটা ৰাইড কৰিম। এটা চবকে কৈছোঁ যে ভিডিঅ'টো চাই থাকক, আৰু মানে মোৰ মাজতে অসুখ হ'ল অলপ, সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া আৰু ৰেগুলাৰ ভিডিঅ', এতিয়া আৰু চেষ্টা কৰিম মানে ভিডিঅ' দিবলৈ। এতিয়া চাই থাকক আগলৈ, চাই থাকক ভিডিঅ'টো আগলৈ। বাই বাই। কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো ঐ কলি যাই হানি জানি নাচিলে হয় নাচোনত বুকুখন দেখালে হয় পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো খুৱালো ক্ৰছ কৰি আহি গ'লোঁ আমি যেতিয়া ৰাইচিকে থাকোঁ মই আৰু আমাৰ চাইকেল, আৰু আমি ৰখিছোঁ জুবিন আৰু মিন্ময়ক ৰখিছোঁ। এতিয়া বতৰ সেই আহি পোৱা নাই, আৰু এবাৰ কি হ'ল আকৌ কৌশলকে হ'ল একবাৰ আহি পাই গ'লোঁ আমি। আমাৰ লগত আছে মিন্ময়, মিন্ময় হিচিকেশ, আৰু আমাৰ লগত জুবিন আজি কেনে হ'ব আজি মানে কেনেকুৱা হয় বৰ্তমানলৈকে ক'ব পৰা যোৱা নাই, কিন্তু তাতে যাই চাওঁ, কিন্তু এটা ফালাফালি যাই দিব যিয়ে যে আপোনাৰ চাই ভিডিঅ'টো লাষ্টলৈকে গম পাবা আমি ক'ত যাই আছোঁ। আজি ক্ৰছ কৰি আহি গ'লোঁ, কিন্তু ইয়াত তিনিটা দেখা দেখি নাই, তাকে ৰখি আছোঁ বোলো মালিগাঁও পাৰ হৈলোঁ। তামাম যাম গাইজ, তামাম যাম। তো আজি অলপ কম অন্যাক তই যামটো কম, কিন্তু যিমান কি যাম নহওক কাটি কুটি আহিম আৰু চাইকেল লৈ ইহঁতক ৰখি আছোঁ। তাৰপিছত আমি যাই আছোঁ আমাৰ মিছনলৈকে। আজি চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, চাই থাকক। তো গাইজ আহি আছে ইহঁতে, দেখা পাইছোঁ অলপ চাই থাকক। আহি আছে চাই থাকক এই তিনিটা, এইটো তিনিটা আহি গ'ল। ইমান টাইম লাগে আহি পাই গ'লোঁ, আৰু এইটো ৰাস্তা দি এনেকৈ যাব লাগিব 1 কিলোমিটাৰ। তাক চাওক ই যদি ক'ত আছে হিচাপে নাই তাৰ, এই চাওক কিমান তলৰ পৰা আহিছোঁ। জুবিন দা কেনে মানে এতিয়া বৰ্তমানলৈকে ভাল লাগি আছে, আৰু গোটা মাহৰ অৱস্থা বেয়া। যদিও মুখ কেইখনত হাঁহি চপৰাটো লৈ আছে, বুকুত কি চলি আছে এটা হিচাপ নাই। গাইজ চবৰে অৱস্থা বেয়া, আৰু 200 মিটাৰ যাব পৰা অৱস্থাত নাই। এতিয়া যাই পেলাই মোক দেখাই ভিউ চা, কি মজা ভিউ গাইজ। এই কি সাংচা চাক গাইজ ভিউ। এই এখন গান্ধী মণ্ডপ, এইটো গান্ধী মণ্ডপ পতাকা উৰি আছে গাইজ, চাওঁ মজা লাগিল গাইজ। কিমান কষ্ট হৈছিল নে গাইজ, ওপৰত আহি ওপৰত হাঁহি আহিছে, চাইকেল লাগিলে আনিছোঁ গাইজ। এতিয়া চাওঁ গাইজ কি ধুনীয়া ভিউ, মজা লাগছে গাইজ। আৰু যাই চলাম কম বাই কি পাওঁ যদি গাইজ। ক'ত আছোঁ আমি এতিয়া, ক'ত আছোঁ এতিয়া আমি, চাওক কি ধুনীয়া ঠাই, আৰু চাৰি গাছ চেগুন গাছ গাইজ। ৰাস্তাটো অলপ বেয়া, কিন্তু ওপৰলৈ যাই আছোঁ আমি ওপৰলৈ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো গাইজ আমি যাব লাগিছিল ওপৰত, ভিউ পইণ্টটো যে দেখাইছিলোঁ গোটেই আছিল, সেইটো ভিউ পইণ্ট আছিল। এতিয়া অলপমান চেঞ্জ কৰিল, এতিয়া আমি আহি গ'লোঁ তলত। কাৰোবাৰ কথা মাত্ৰ শুনি পেলাই এইবাৰ আমি টিভিটাৰ পাম চাগে। জেগাবিলাকত কিবা অলপ বনাই আছে, সেইকাৰণে আমি ধৰিব পৰা নাই। এতিয়া আমি টিভিটাৰ পাম চাগে, ডাইৰেক্টলি পাম বুলি নকওঁ আপোনালোকক, আমাক মানে গুগল মেপ বা ঠকাই দি আহিছে। আজি আৰু মানে শান্তিতে চাই লওক, আৰু আপোনালোকে কি কৰি দেখাই থাকক। এনে আজি ব্লগটো হৈ যাব আৰু চাই থাককচোন কি কৰোঁ লাষ্টলৈকে।
আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।